বন্ধু বান্ধৱীসকল এয়া আমি ৰেডি হৈছোঁ আৰু নেপাললৈ বুলি আৰু আপোনালোকৰ আশীৰ্বাদ লৈ পেলাই এয়া যাবলৈ ওলাইছোঁ। সকলোৱে আশীৰ্বাদ কৰিব যাতে ভালে ভালে ঘূৰি আহিবগৈ পাৰোঁ আৰু তাতে যাতে মানুহজনক সুস্থ কৰি আনিব পাৰোঁ। আশীৰ্বাদ কৰিব সকলোৱে, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমি ষ্টেচন পালোহি এতিয়া। গাড়ী 11:45 আছে বাৰু। পাৰুল বাইদেউ বিল আছে তেনে মই এয়া দাদা পাৰুল বাইদেউ যাব আমাৰ লগত। এয়া ট্ৰেইনত উঠিলোঁ আৰু এয়া তাৰপিছতে মানুহজনে তলৰ চিটত আছে আৰু আমাৰ বিল আছে তেনে পাৰুল বাইদেউ আহিছে। The next day. Good morning, bন্ধু বান্ধৱীসকল। আৰু নেক্সট দিন এয়া গৈ আছোঁ আমি পোৱাগৈ নাই। ৰাতিপুৱা উঠি শুব পৰা নাই আৰু ল'ৰাও উঠিছে লগতে। মানুহজনৰ আকৌ মাথাটো বিষাই মানে চকু বিষ হৈ গৈছে। এতিয়া তাকে বোলো চাহ অকণ খাবলৈও চেনি চাহ এতিয়া খাব নোৱাৰি, সেইটো কাৰণে দিগদাৰ হৈছে। ক'ত গ'লা? 3 hours later. নামিব হৈছে আৰু নামিম এতিয়া। পাইছোঁহি ষ্টেচন। মিলি এইখন জলপাইগুৰি নামিলোঁ। আমি গৈ আছোঁ এতিয়া, চাই থাকিব আপোনালোকে। চমুত 200 টকাকৈ লয় ভাড়া, হেৰিয়ালৈকে নেপাল বৰ্ডাৰ পাৰ কৰাই দিয়ে। এনেই গাড়ী এইবিলাক মানে বহুত 1200 টকাকৈ এনেকৈ সৰু টেক্সিবিলাক যায়। আমি ইয়াত চমুতে ওলাইছোঁ আৰু এয়া গৈ আছোঁ এতিয়া। হাই ৰোডত উঠিলোঁ, আমি গৈ আছোঁ নেপাল বৰ্ডাৰ পাই আপোনালোকক আকৌ লগ পাই আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো, কণ্টিনিউ কৰিব। আৰু কিমান খৰচ হয়, কি কথা, কেনেকৈ মেডিকেলত যাব লাগে, মই সকলোখিনি দেখাবলৈ কোচিছ কৰিম। বাকী আপোনালোকে চাই থাকিব। এয়া আহি নেপাল বৰ্ডাৰ পালোহি। ইয়াতে এতিয়া আধাৰ কাৰ্ড চেক কৰিব, তাৰপিছতে যাবলৈ দিব। আৰু ইয়াতে ভিডিঅ' কৰিব নোৱাৰি, মই অকণমান এনেই ভিডিঅ'টো অকণমান কৰি ৰাখিলোঁ। আৰু আজিলৈ বাই বাই। আকৌ গৈ মেডিকেলত লগ পাই আছোঁ।